ৰাইজে যাক যাক সন্দেহ কৰিছিল চবকেতো আমি গ্ৰেপ্তাৰ কৰিছো। গতিকে ন্যায়ৰ কাৰণে যদি ধন্যবাদ পাব লাগে, বিজেপি চৰকাৰখনে পাব লাগে। আমিতো তুৰন্ত ন্যায় দি দিলো আৰু প্ৰক্ৰিয়া চলি আছে। গতিকে আমাক ক্ৰেডিট দিব লাগে। প্ৰথমতেতো কৈছিল নাহিবই, বেইল লৈ ল'ব, জামিন লৈ ল'ব। হিমন্ত বিশ্ব শৰ্মাই নাটক কৰি আছে। আমিতো ক্লিয়াৰলি চবক এৰেষ্ট কৰি দিলো। ঠিক আছে, এইখিনি কথাক লৈ এতিয়া মোৰ দুটা মত। প্ৰথম মতটো হৈছে যে ঠিক আছে, ধন্যবাদ দিব লাগে, ধন্যবাদ দিছো, ধন্যবাদ চৰকাৰ। সঁচাকৈ আপুনি মুখ্যমন্ত্ৰী হিচাপে যথেষ্ট কাম কৰিলে বা সেইখিনি আপোনাৰ দায়িত্ব, কৰিব লাগিব, কিন্তু কৰিছে, ধন্যবাদ তাৰ বাবে। কিন্তু কথাটো হ'ল এতিয়া লাহে লাহে কথাবোৰ সলনি হ'বলৈ ধৰিছে। এইখিনিতে এইটো কথা মই মানিম, মুখ্যমন্ত্ৰীৰ লগত এইটো এগ্ৰী কৰিম যে প্ৰথম অৱস্থাত বহুতে সুযোগ লৈছিলে, চৰকাৰখনক বেয়া দেখাবৰ বাবে সুযোগ লৈছে। একদম সঁচা কথা, মুখ্যমন্ত্ৰীৰ লগত মই এই কথাটোত একমত যে প্ৰথমতে কৈছিলে যে নাহিবই, কোনোবা ইহঁত ধৰিবই নোৱাৰিব, শ্যাম কানুহঁতৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ গোপন মিলা প্ৰীতি আছে, ধৰিবই নোৱাৰিব, বা এনেকে থাকি বিভিন্ন ধৰণৰ মুঠতে কৈছিলে। যেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আঁঠুকাৰি জুবিন গাৰ্গক সেৱা জনাইছিল, তেতিয়াও কিছুমানে এইটো সুযোগ লৈছিলে, কৈছিলে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভোট পাবৰ কাৰণে, নিৰ্বাচন জিকিবৰ বাবে এইবোৰ কৰি আছে। গতিকে বিৰোধী অথবা চৰকাৰক সমালোচনা কৰা কেইটা যে ধোৱা তুলসীৰ পাত, তেনেকুৱা নহয়। বহুতৰে মানে আল্টিমেটলি এটা চোৰ এটা আছে, সুযোগ সন্ধানী। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সন্মানসহ মই দুটামান কথা ক'ব বিচাৰিছোঁ। চাওক, আপুনি কৈছে যে ৰাইজে যাক যাক কৈছিলে তাকতো আমি সকলোকে গ্ৰেপ্তাৰ কৰিয়ে দিলোঁ, কিন্তু আমি সজাগ জনতা হিচাপে, আমি ন্যায়ৰ দাবী সঁচাকৈ তোলা হিচাপে আমি নিবিচাৰোঁ যে ৰাইজে যাকে কয় তাকে গ্ৰেপ্তাৰ কৰক। আমি নিবিচাৰোঁ যে এজন নিৰ্দোষীও দোষী প্ৰমাণিত হওক। আমি নিবিচাৰোঁ যে আনৰ ভুলৰ শাস্তি আনে পাওক। আমি বিচাৰোঁ যে আইনগতভাৱে, যিহেতুকে আইন আছে, যিহেতুকে ৰজাৰ শাসন নহয়, যিহেতুকে ইয়াত ৰাইজে, এইখন কিবা এনেকুৱা দেশ নহয় য'ত ৰাইজে ক'ব ই বদমাছ, ইয়াক মাৰ, চবে শিল মাৰি পেলাম, তেনেকুৱাতো নহয়। গতিকে আমি বিচাৰিছোঁ যে আইন ব্যৱস্থা এটা আছে, সংবিধান আছে, নিয়ম কানুন আছে। গতিকে আইনৰ গণ্ডিৰ মাজেৰে আগুৱাই যাব লাগে, আইনৰ গণ্ডিৰ মাজেৰে শাস্তি দিব লাগে। ছিংগাপুৰ যাব লাগে, ছিংগাপুৰ ইনভেষ্টিগেশ্যন হ'ব লাগে। খুব সুন্দৰকৈ গোটেই ব্যৱস্থাপনাটো হ'লে আমি সুখী হ'ম। আপুনি বাকী যি কৈছে তাৰ লগত আমি একমত, আপোনাক আমি ধন্যবাদো দিছোঁ। কিন্তু ন্যায় পালে বুলি এতিয়া আমি ক'ব পৰা হোৱা নাই, সেইটো মই এগ্ৰী কৰিব নোৱাৰোঁ। এতিয়া আমি ন্যায় পোৱা নাই, এক খন্তেকীয়া সাময়িকভাৱে, কাইলৈ পৰহিলৈ যে বেইল নাপাব তাৰ গেৰাণ্টি নাই, পাবও পাৰে বা নাপাবও পাৰে, কিন্তু চলিড প্ৰুফ লাগিব। গতিকে ন্যায় দিয়া হোৱা নাই, এতিয়াও ন্যায় বহুদূৰ বাকী আছে। কিন্তু আমি বিশ্বাস ৰাখিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আপোনাৰ ডাঙৰীয়া আপোনাৰ পৰা, যে আপুনি ন্যায় দিব, আইনৰ মতে হওক, আমি সিমানেই বিচাৰিছোঁ। ধন্যবাদ।